সকলোৰে খবৰ ভাল আৰু মোৰো খবৰ ভাল আৰু আজি উৰুকা অহাকালি দুমাহী আৰু এতিয়া ৰাতিপুৱা 4:30মান বাজি আৰু এতিয়া মই মাছ ভাজি আছোঁ আৰু এইফালে দুটাতে মাছ ভাজি আছিলোঁ আৰু এতিয়া চাহ খাওঁ চাহ বনাই আছোঁ আৰু এইফালে মাছ এয়া আছে এইফালে আছেই চিলভাৰ আৰু বৰ্লি মাছ ভাজি আছোঁ এতিয়া আৰু আজি কি বনাওঁ গোটেইখিনি আপোনালোকক দেখুৱাম ভিডিঅ'টো চাই থাকিব আপোনালোকে প্ৰথমে মই নাৰিকলটো পিছফালৰ বাকলিখিনি গুচাই ল'লোঁ আৰু এতিয়া এই ৰুকনিখনত মই নাৰিকলখিনি ৰুকি ল'ম ইয়াতে এটা নাৰিকল আছে মই নাৰিকলখিনি ৰুকি ল'লোঁ আৰু এতিয়া চেনি দিম ইয়াতে মই আঠা হোৱাকৈ চেনিখিনি সানি ল'লোঁ আৰু এতিয়া মই বহাই দিম এইখিনি এয়া মই নাৰিকলৰ চিৰাখিনি ভাজি আছোঁ এয়া চিৰা ভজা হৈ গ'ল আৰু মোবাইলটো এখন হাতত লৈ ভিডিঅ' কৰি চিৰা লাগি থকাটো অসুবিধা সেইকাৰণে অকণমান টাইম ভিডিঅ' নকৰিলোঁ আৰু এতিয়া হৈ গ'ল আৰু এইটো বন্ধ কৰি দিছোঁ হৈ গ'ল এতিয়া এইটো বন্ধ কৰি দিছোঁ চিৰা হৈ গ'ল ৰান্ধনী কি মাংস হ'ল নেকি হ'লে ভাজি আছোঁ কিহৰ মাংস এয়া খাহী মাংস আৰু কি আছে বিহুৰ উৰুকা স্পেচিয়েল মাছ আছে চুঙা পিঠা নেকি আন্ধাৰত দেখিয়ে পোৱা নাই ৰাইজে এইটো মাছ ফ্ৰাই হৈ গ'ল কি মাছ আছিলে চুঙা পিঠা ৰেডি মানে চুঙা পিঠা ইয়াতে মাছ ইয়াতে চুকা টেঙা মাছ এইফালে মাছ ভাজা কি মাছ আছিলে চিলভাৰ আৰু বৰ্লি আৰু এইফালে মাংস বনাই আছোঁ খাহী মাংস আৰু এইফালে দালি খানা গৰম আৰু ভাজা আছে বনোৱা নাই কুটি থৈ দিছোঁ মাংসৰ লগত কি দিছে আলু আলু দিছোঁ আলু আৰু বিলাহী দিম ঠিক আছে বনাওক পিঠা নাৰিকলৰ চিৰা নাৰিকলৰ পিঠা নাৰিকলৰ লাড়ু আৰু একাপ এৱা গাখীৰেৰে সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ আজি মাঘৰ উৰুকা আৰু আজি আমি কি কৰিলোঁ কি নকৰিলোঁ আৰু কি বনালোঁ তাকে দেখালোঁ আৰু আজি ভিডিঅ'টো চাই যদি ভাল লাগিছে লাইক কৰিব আৰু যদি কিবা ভুল হৈছে কমেণ্ট কৰি জনাব আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু সকলোকে মোৰ ফালৰ পৰা ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ